নমস্কাৰ, মই আবৃত্তি কৰিবলৈ লোৱা কবিতাটোৰ শিৰোনাম হৈছে কাল ধুমুহাৰ নিনাদ। কথা শিৰোদমণি মোহন চৰাইদেউ। আবৃত্তি বিদিশা বসুমতাৰী। সেই দিনাৰ কথাটো মনত পৰেনে? কেব নে কা নামৰ এখন বিধেয়কৰ বাবে যে আমাৰ বহু কেইজন ছাত্ৰনেতা শ্বহীদ হৈছিল। তেওঁলোকক জনাইছোঁ সহস্ৰ প্ৰণাম। কৰোনা ভাইৰাছৰ নামত যে দুখীয়া কৃষকসকলৰ পৰা যে বহু টকা লুটিলে। অসমীয়া জাতীয় কৃষ্টি সংস্কৃতিৰ ওপৰত যে কিছুমানে হস্তক্ষেপ কৰিব বিচাৰিছে, সেইটো বাৰু আপুনি বুজিছেনে? 12 বজালৈহে মাঘ বিহুৰ ভেলাঘৰত থকাৰ নিয়মটো বাৰু আপোনাৰ মনত আছেনে? চান্দা সংস্কৃতি যে আঁতৰাইছে কোনে বাৰু? আমাৰ এই ৰাজনীতিয়েই কণমানিসকলৰ শৈক্ষিক জীৱন ধ্বংস কৰিব নি? অনিমেঘৰ কথাটো বাৰু আপোনাৰ মনত আছেনে? তেওঁৰ আত্মাই শান্তি পাওক। হত্যাকাৰীসকলে বাৰু শাস্তি পালেনে? এইখনেই অসম, আমাৰ অসমীয়াৰ অসম। জয় আই অসম। ধন্যবাদ।